वेलकम टू माय चैनल फ्रेंड्स। আজি মই পাপাৰ লগত যাম বজাৰ। সদায় স্যাটাৰডে বজাৰ বহে, সেইকাৰণে ভাবিছোঁ আজি পাপাৰ লগত মই বজাৰ যাম। তেনেহ'লে চাই থাকক আমাৰ বিজয়নগৰ বজাৰখন। ভাবিছোঁ আপোনালোককো দেখাই দিওঁ বিজয়নগৰ বজাৰখন। চাওকচোন ফ্ৰেণ্ডছ, বৰষুণ আহিছে কাৰণে অলপ থেপথেপীয়া হৈছে। ফ্ৰেণ্ডছ, এতিয়া আমি যাই আছোঁ বিজয়নগৰৰ ফিছ মাৰ্কেটলৈ। চাই থাকক আমাৰ ফিছ মাৰ্কেটখন বিজয়নগৰৰ কেনেকুৱা। তাতে অলপ বজাৰ বহে, কিন্তু তাৰে ওচৰত নহয়, অলপ দূৰত বহে। কিন্তু চাই থাকক ফিছ মাৰ্কেটত আমি পামেই আৰু অলপ দেৰি আছে, তাৰপিছত আমি পাই যাম ফিছ মাৰ্কেট। ইয়াতে অলপ জাম লাগিছে কাৰণে দেৰি হৈছে, কিন্তু ফটাফট লৈ লওঁ, তাৰপিছত আৰু বজাৰ কৰিব যাবই আছে, সেইকাৰণে ফটাফট লৈ লওঁ ফিছ মাৰ্কেটত। এয়া আমি আহি পালোঁ ফিছ মাৰ্কেট। এয়া সৰু মাছ, এইটো অলপ ডাঙৰ মাছ, এইটো চবতকৈ ডাঙৰ মাছ, আৰু এইটো চবতকৈ সৰু মাছ। সৰু মাছটোৰ দাম হ'ল 100 চাগে 100 ৰুপিজ হয়, আৰু ডাঙৰ মাছটো নাজানো কিমান ৰুপিজ। এতিয়া আমাৰ মাছ লোৱা হৈ গ'ল, এইবাৰ আমি যাম চব্জি বজাৰ কৰিব। চাই থাকক কেনেকৈ আমি বজাৰ কৰোঁ। বিজয়নগৰত যাম আৰু এতিয়া আমি চব্জি বজাৰ আহি পালোঁ। এতিয়া ফাৰ্ষ্ট আমি ল'ম আলু। এই আলু আৰু এইবিলাক পিঁয়াজ হয়, আৰু ইয়াৰে চব ফাৰ্ষ্টতে আমি আলু লৈ লওঁ, তাৰপিছত নাজানো কি ল'ম। এয়া আমাৰ লোৱা আলু হৈ গ'ল, এইবাৰ আমি পিঁয়াজ ল'ম। ইয়াতে পিঁয়াজ লোৱা হৈ গ'ল। চাই থাকক আপোনালোকে বজাৰখন কেনেকুৱা। এইবিলাক শাক থৈ দিছে, মূলা, পটল, গাজৰ, এইবিলাক আদা নহৰু, আৰু এইবিলাক থৈ দিছে কিবা এইবিলাক ইমান নাজানো কি থৈ দিছে। আৰু এইবিলাক টমাটাৰ হয়, আৰু অনিয়ন আছে, আৰু আছে কিবা বস্তু। চাই থাকক আপোনালোকে। পটল হয়, মই ভাল নাপাওঁ, পাপাই ভাল পায়, কিন্তু কেতিয়াবা ফ্ৰাই কৰিলে খাওঁ। ইমান ভাল নাপাওঁ, হ'লে ফ্ৰাই কৰিলে ভাল পাওঁ। আৰু এইবিলাক হ'ল পাম্পকিন, আৰু এইবিলাক কি কয় কাচকল, এইবিলাকে আছে। ইয়াৰ কাচকল ল'ব আহিছিলোঁ, ইমান দাম। আৰু এইবিলাক শাক হয়, শাক, আৰু ইয়াৰ পৰা আমি শাক লওঁ। এইটো শাক হয়, এইবিলাক মূলা শাক হয়, মূলা শাক লৈ লওঁ। তাৰপিছত কি লওঁ চাই লওঁ কি ল'ম। তাৰপিছত শাক। এইয়া চাওকচোন ফ্ৰেণ্ডছ, ইমান ডাঙৰ ডাঙৰ জলকীয়া, ভোট জলকীয়া হয় ফ্ৰেণ্ডছ, বহুত ডাঙৰ ডাঙৰ, ইমান ৰং বিৰংগা হয়। আপোনাৰ ইমান ডাঙৰ ডাঙৰ জলকীয়া দেখিছেনে? ইমান ভোট জলকীয়া এনেকুৱা থাকে, ইমান ডাঙৰ ডাঙৰ ভোট জলকীয়া। ইয়াৰে ল'ব খুজিছোঁ, কিন্তু ধৰে বহুত, সেইকাৰণে কেইটামান নল'লোঁ আজি, সেইকাৰণে লোৱা নাই। আৰু এইটো 5 ৰুপিজ হয়, আৰু ইয়াৰে মিঠাই আছে, আৰু এইবিলাক থৈ দিছে কিবা। এইবিলাক কল হয়, মোৰ ফেভৰেট হয়। আপোনালোকৰ হয় নে নহয়? মোৰতো ফেভৰেট ফ্ৰুইটছ হয়। আৰু এইটো ৰুপিজ কিমান আছে? 50 ৰুপিজ হয়। এইটোৰ লৈ লওঁ, সেইটো মোৰ ফেভৰেট কাৰণে পাপাই ল'ম বুলি কৈছে, সেইকাৰণে লৈ লওঁ আমি।
বজাৰ কৰা হৈ গ'ল। এতিয়া আমি ঘৰত যাম। এতিয়া অলপ দেখাই দিছোঁ আপোনালোকক মই বজাৰখন এতিয়া কেনেকুৱা হৈছে। তাৰপিছত আমি ডাইৰেক্ট ঘৰত যাম। চাই লওক বজাৰ। এয়া আমি আহিছোঁ মিঠাইৰ দোকানত। ইয়াৰ পৰা আমি মিঠাই লৈ লওঁ ইয়াৰ পৰা। আৰু এইবিলাক থৈ দিছে মিঠাই, আৰু এইবিলাক পেষ্ট্ৰি হয়। আজি ইমান ভালকৈ দেখুওৱা নাই, অলপকৈ দেখাই দিছোঁ। আৰু পিছত আহিলে ভালকৈ দেখাই দিম আপোনালোকক। এতিয়া এনেই থুলমূলকৈ দেখাই দিছোঁ। এতিয়া মিঠাইখিনি লৈ কেনে আজি ডাইৰেক্ট ঘৰত যাম। তাৰপিছত চাই থাকক। বাই বাই।